खुलुमबाय दिनै 3 मे 2024 शुक्रबार गुवाहाटी नोगोरमानि सिङाव थानाय नारेंगी ओनसोलाव सासे सुबुङा फन रायलायनानै थांबाय थानाय समाव हरखाब ट्रेनजों सौदावनानै जाब्रबथाय जानानै थैदों। थैनाय सुबुंनि मुङा जाबाय महन बर्मन, 36 बोसोर बैसोनि। महन बर्मनआ गावनि सानै गथ'फोरखौ फरायसालियाव दोननानै रेल लामाखौ बारबाय थानाय समाव बे जाथाया जादों। सनितपुर जिल्लानि सिङाव थानाय जामुगुरि हाटआव थांनाय हराव गंसे ट्राक आरो गंसे बाइकनि गेजेराव हरखाब सौदावनानै जाब्रबथाय जानानै बाइक सालायनाय सुबुङा थैदों आरो बिनि लोगोआ जोखोम जादों। थैनाय सुबुंनि मुङा जाबाय रिकिब आली आरो जोखोम जानाय सुबुंनि मुङा जाबाय जहेरुल इस्लाम। क'क्राझाराव दुंहाव थासारि। क'क्राझारनि हेखायपारायाव BPF आरो UPPLनि गेजेराव दाङाबाजि। UPPLनि साथाम मावथिखौ BPFनि मावथिफोरा गाग्लोबदों। गाग्लोबजानाय UPPLनि मावथिफोरनि मुङा जाबाय सनवार शेख, 36 बोसोर बैसोनि, मरियाम बिबि, 27 बोसोर बैसोनि आरो साहिरान बिबि। गुबुन गाग्लोबग्राफोरनि मुङा जाबाय सौरभ आली, আমজাদ आली, रिकिबुल आली आरो फिरोज জামান। আমি একবার গেছে আমাকে মারিছে সৌরভ আর কি নাম করে কয় রাকিবুল। মারার কারণ তো কি আছে? মারার কারণে ওই যে সেলফি গ্রুপের নিয়ে কি বিচারে আপনি এটা? কি বিচারে আপনি? গ্রুপৰ কাম আছে 4টা, 2টা হৈছে গৰু ফাৰ্ম 2 লাখ আর 2টা হৈছে ছাগল ফাৰ্ম 1,85,000। ওইটো যে সার্বি বাইদ আছে মিলাই দিবার জন্য তারপাছত ওরা নিমিলিব, যেজন নামত টাকা সোমাইছে সে খাব আর বেলেগে এক সদস্য করে নিদিব। এই কোয়ার জন্য তার পিছত মারামারি হয়েছে, ঘরতে যাই মারিছে। আসিল আমাকে মারিছে, যে ইয়াত মারিছে আর ইয়াতে একটা মারিছে বাঁশর লাঠি দিয়া মারিছে। মধ্যে সুরাব আসিল, রাখিবুল আসিল, আন্তালি আসিল, ফেরাস আসিল, ওইয়া মারিছে। কি বিচারে আপনার লগে? আমার লগে উচিত বিচার চাই। রিজার্ভ দেওয়া হয়েছে এটা না? দিয়া হয় নাই। পুলিশে খবর দিছে? খবর তো দিছো। বালাজান। মানে আমার এই গ্রুপখিনি 4টা কাম আহিছে এটা গ্রুপত। পিছত আমি আমার চেয়ারম্যান যিমান মেম্বার আছে, চেয়ারম্যান আছে, আমি একলগত আমার ঘৰত বহিছিলোঁ। আমি ইয়াকতো মাতিছিলোঁ যে আপোনালোক আহক, আমি এটা গ্রুপত আমার এই যে যিজনে মারছে সেইজনে মাতিছিলোঁ। সুরাব আন্তালির ভাইবো কিবা বেটার বউ, তাক মাতছোঁ মই যে আপোনালোকে আহক আমার ঘৰত মিলাই দিম, 12 জন মানুহ আছে, 12 জনক মিলাই দিম। তাই কি করছে, যোৱা নাই আমার ঘৰত। কয় আমি এনে কামটো আমি কেনেকৈ কৰিব লাগে কৰিম, আমি অকলে কৰিম, আমি কিয় দিম তাক, 8 জন মানুহ কিয় দিম, 4 জনে আমি কাম পাইছোঁ, এজনে 4টা কাম এজনে খাম বুলি কৈছে। পিছত আমি কৈছোঁ এইটো আমি ইলেকশ্যনৰ পিছতহে কিবাটো কামটো লৈ আলোচনা কৰিম, এতিয়া আমাৰ টাইম নাই, কামটো এনে বন্ধ থাকিব। আজি কি করছে, এই CRP বাইদেউক লৈ আহিছে ইহঁতে, আনি পিনে মিটিং লাগাইছে। তাৰপিছত আমি যোৱা নাই, আমাক মাতা নাই। পাছত মিটিঙত কি হৈছে না হৈছে ইহঁতে ক'ব পাৰিব, মইতো এইটোতো কৈছে, আমি যোৱাই নাই। এইখিনি এতিয়া মই স্পেচিয়েল হাৰ্ডি বিভাগৰ হয়, তো ময়ে চালোঁ, কিন্তু অলৰেডি পেচেণ্টে যিখিনি মেডিচিন পাইছে সেইখিনি গোটেইখিনি চাফিচিয়েণ্ট আছে, ঠিক আছে। আৰু পেচেণ্টে ক্লিনিকেলি মই টাৰ্মটো ইউজ কৰিছোঁ, ক্লিনিকেলি ষ্টেবল হয়। তাৰ মূৰত পেটতো চোট লগা তেনেকুৱা মোক লগা নাই ইমান, মূৰত অলপ চোট পাইছে, কিন্তু এইটো জাষ্ট মানে হেড ইঞ্জুৰি হৈছে। মানে ইঞ্জুৰি মানে কি আৰু আপোনাৰ ধৰক কাটিছে বা ফুলিছে, তেনেকুৱা চুৱেলিং হৈছে, তো তেনেকুৱা মানে ইণ্টাৰনেল ব্লিডিং নাথাকিব পাৰে, ঠিক আছে। কিন্তু সেইটো ৰিপৰ্টে ক'ব, সেইখিনি কাৰণে আমি ৰিপৰ্ট মানে কৰাব কিছুমান এডভাইচ কৰিছোঁ, তো সেইবোৰ এতিয়া পচিবল নহয়, ঠিক আছে। আৰু কিছুমান এক্সৰে আছে, আল্ট্ৰাচাউণ্ড আছে, মাথা CT স্কেন আছে, সবখিনি ৰিপৰ্টখিনি এতিয়া যিহেতু ইমাৰ্জেঞ্চি হয়, এইটোত মানে আমাৰ মেডিকেল কলেজত এইখিনি মানে এতিয়া পচিবল হোৱা নাই, ঠিক আছে। ফেচিলিটি মানে এতিয়ালৈকে মানে বিল্ড আপ হোৱা নাই, তো এইখিনি এতিয়া এট প্ৰেজেণ্ট পচিবল নহয়। ICU ভৰ্তি কৰা ক্লিনিকেলি, যিখিনি মানে ক্লিনিকেলি মানে মই এইটো কাম কৰিছোঁ, মেডিকেলি মানে যিখিনি চাব লগা হয় মানে পেচেণ্ট মানে বুজি পাওঁ তো সেই হিচাপত ফালৰ পৰা মানে
পেচেণ্টটো মানে আইচিউত যাব লগা তেনেকুৱা মানে এতিয়াও লগা নাই কিন্তু মানে যেহেতু মানে ইনভেষ্টিগেশ্যনখিনি আমাৰ আধৰুৱা হৈছে আধৰুৱা মানে একেবাৰে হোৱাই নাই ক'ব গ'লে তো সেই হিচাপৰ ফালৰ পৰা আমাৰ আপোনাৰ মানে ধৰক মানে আইচিউ লাগিব নালাগিব সেইটো পিছতহে ক'ব পাৰি এতিয়া মানে এতিয়া মানে যিকোনো পেচেণ্টৰ বিপিখিনি নৰ্মেল আছে চেচুৱেশ্যন নৰ্মেল আছে চেষ্টৰ কোনো একো ব্ৰিডিং ডিফিকাল্টি তেনেকুৱা একো নাই नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जै बर' हारिनि